হাই গাইজ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু ঈশ্বৰক চিন্তি আমি প্ৰথমে এইটো পিন্ধি ল'ব লাগিব। আমাৰ এইটো ডিমা, আমি ডিমাটো পিন্ধি ল'ব লাগিব। আৰু সদায় আমি যেনেকৈ ওলাই যাওঁ ঠিক তেনেদৰে আজি অম্লান মোৰ সৈতেই আছে। অম্লান আৰু আমি দুটাই ঘূৰি থাকোঁ বেলেগ নহ'লেও। আৰু আজি আমি দুয়োটাই যাম কাকিলৈ, কাকি মুদৈনীত যাম। তাত কৰ্মশালা চলিছে, এইকেইদিন চব কৰ্মশালাৰে আমি কৰি আছোঁ। আৰু তাত কৰ্মশালা আছে। আৰু লগতে আপোনালোকৰ অক্টোবৰৰ 7, 8, 9 2 নম্বৰ কাকিতে আছে ন, 2 নম্বৰ কাকিতে মানে কাকি চাৰিআলিত শংকৰ সংঘৰ বিশেষ ডাঙৰ অধিৱেশনৰ পৰা ৰূপালী জয়ন্তী হ'ব। আৰু তাত আজি কেনেধৰণৰ পৰিস্থিতি হৈ আছে, মানে তাত কেনেকুৱা প্ৰস্তুতি চলি আছে কৰ্মশালাৰ কাৰণে, আমি যদি পাৰোঁ কৰ্মশালাৰ লগতে আমি সেই ঠাইখিনি গৈ পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ প্ৰস্তুতি কেনেধৰণৰ আৰু কেনেকুৱা কি কৰিব, আৰু ঠাইখিনি আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো আপোনাক শেষলৈকে চাই থাকিব। ব'লক আমি ৰাইডিং ব্লগিং নকৰোঁ তেনেকৈ, আমি ডাইৰেক্ট জেগাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম। ৰিলায়েন্স তেল ডিপু, ইয়াত আমাৰ বসন্তীখনক তেল ভৰাব লাগিব, তেল কমি আছে। ভাত খুৱাব লাগিব, বহুত দূৰ যাব লাগিব কাৰণ চিকেন বিৰিয়ানী চলো 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 ये हवा चलो। इधर से घुसा दो। সেইদিনাখন ইয়ে হেৰি কৰিছিলে ন, তেনেকৈ ক'ব লাগিব, অকণ টুকি টুকি দিয়ে বুলি, সেইখিনি জমনি কৰিব লাগিব ৰ। चल चल তুমি কৰিবানে ভিডিঅ' ভিডিঅ' চলি আছে, নামি পেলাই কৰিবানে? শুনিলে নি হৈ গ'ল আমাৰ বসন্তী তেল ভৰাই। তেল মানে বিৰিয়ানী, চিকেন বিৰিয়ানী খুৱাই দিলোঁ, খোৱালোঁ আমাৰ এইখন ৰেষ্টুৰেণ্টৰ ৰিলায়েন্স ৰেষ্টুৰেণ্ট ৰিলায়েন্স ধাবা, ৰোড চাইড ধাবা। আমি ৱে টু মাৰ্কেটিং হৈ পেলাই কাকি 2 নম্বৰ চাৰিআলি অধিৱেশন প্ৰস্তুতি, আৰু তাৰপিছতে চিধা মুদৈনী বাই লংকা, আকৌ লংকা আহি যাম ন, মুদৈনী কৰ্মশালা বা লংকা আহিব। লংকাটো কৰ্মশালা আছে ইয়া মানে কৰ্মশালা মানে আজি সামৰণি মাৰ্কেটিং এতিয়া একদম চিধা গৈ পেলাই আমি কাকি চাব। এই বৰ্তমান এতিয়া মটৰ ব্লগিং নকৰোঁ বুলি ভাবিছোঁ, আৰু মটৰ ব্লগিং কৰি থাকিলে বহুত দীঘলীয়া হৈ যাব। সেইটো কাৰণে আমি ইয়াতে এইখিনিতে আমি আপোনালোক নেদেখুৱাই পেলাই ডাইৰেক্ট জেগাত পাই পেলাই দেখুৱাম, চাই দেখুৱাম ব'লক। এই আমি আহি পাই গ'লোহি ৰিলায়েন্স তেল ডিপু। ইয়াত আমাৰ বসন্তীখনক তেল ভৰাব লাগিব, তেল কমি আছে। ভাত খুৱাব লাগিব, বহুত দূৰ যাব লাগিব কাৰণ চিকেন বিৰিয়ানী চলো 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 ये हवा चलो। इधर से घुसा दो। সেইদিনাখন ইয়ে হেৰি কৰিছিলে ন, তেনেকৈ ক'ব লাগিব, অকণ টুকি টুকি দিয়ে বুলি, সেইখিনি জমনি কৰিব লাগিব ৰ। चल चल তুমি কৰিবানে ভিডিঅ'? ভিডিঅ' চলি আছে, নামি পেলাই কৰিবানে? শুনিলে নি হৈ গ'ল আমাৰ বসন্তী তেল ভৰাই। তেল মানে বিৰিয়ানী, চিকেন বিৰিয়ানী খুৱাই দিলোঁ, খোৱালোঁ।
আমাৰ এইখন ৰেষ্টুৰেণ্টৰ ৰিলায়েন্স ৰিলায়েন্স ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্ট ৰিলায়েন্স ধাবা ৰোড চাইড ধাবা আমি ৱে টু মাৰ্কেটিং হৈ পেলাই কাকি 2 নম্বৰ চাৰিআলি অধিৱেশন প্ৰস্তুতি আৰু তাৰপিছতে চিধা মুদৈনী পাই লংকা মুদৈনীৰ পৰা আকৌ লংকা আহি যাব ন মুদৈনী কৰ্মশালা পৰা লংকা আহিব লংকাটো কৰ্মশালা আছে ইয়া মানে কৰ্মশালা মানে আজি সামৰণি এতিয়া মাৰ্কেটিং এতিয়া একদম চিধা গৈ পেলাই আমি কাকি চাব এই বৰ্তমান এতিয়া মটৰ ব্লগিং নকৰোঁ বুলি ভাবিছোঁ আৰু মটৰ ব্লগিং কৰি থাকিলে বহুত দীঘলীয়া হৈ যাব সেইটো কাৰণে আমি ইয়াতে এইখিনিতে আমি আপোনালোক নেদেখুৱাই ডাইৰেক্ট জেগাত দেখুৱাম চাই থাকক ব'লক এই আমি আহি পাই গ'লোহি ৰিলায়েন্স তেল ডিপু ইয়াত আমাৰ বসন্তীখনক তেল ভৰাব লাগিব তেল কমি আছে ভাত খুৱাব লাগিব বহুত দূৰ যাব লাগিব কাৰণ চিকেন বিৰিয়ানী চলো चलो चलो ये हवा चलो इधर से घुसा दो সেইদিনাখন ইয়ে হেৰি কৰিছিলে ন তাকে ক'ব লাগিব অকণ টুকি দিয়ে বুলি দুই নম্বৰ চাৰিআলি অধিৱেশন প্ৰস্তুতি আৰু তাৰপিছতে চিধা মুদৈনী মাৰ্কেটিং এতিয়া একদম চিধা গৈ পেলাই আমি কাকি চাব এই বৰ্তমান এতিয়া মটৰ ব্লগিং নকৰোঁ বুলি ভাবিছোঁ আৰু মটৰ ব্লগিং কৰি থাকিলে বহুত দীঘলীয়া হৈ যাব সেইটো কাৰণে আমি ইয়াতে এইখিনিতে আমি আপোনালোক নেদেখুৱাই ডাইৰেক্ট শেষেই হ'ল আমাৰ গুৰুক লগ পালোঁ নমস্কাৰ গুৰু অৱস্থা চোৱা ওলাইছে আৰু লাহে লাহে গৈ আছে ছাত্ৰীবিলাক কৰ্মশালা ষ্টুডেণ্ট গোটেই সোপা গৈ আছে আমি দুটা আহিলোঁ হয় কিন্তু মানে ইয়াত দেৰি হ'ল আহা কৰ্মশালা ইয়াত শেষেই হ'ল আৰু তথাপিও ছাৰ আছে ছাৰ ওলাই আহিছে নেকি ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম মুদৈনী কৰ্মশালাৰ বিষয়ে আৰু উদ্যোক্তা দুগৰাকীও আছে বুলি ক'লে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম তথাপিও কিন্তু আজি অকল মুদৈনী বুলি নহয় আমাৰ লংকাতো আছে কৰ্মশালা আমি লাগিলে তালৈকে যাবলৈ চেষ্টা কৰিম এইখিনিৰ প্ৰস্তুতি দেখাব নোৱাৰিলোঁ সেইকাৰণে আমি লংকাৰ এই হেলমেটটো আছে দেখাব নোৱাৰিলোঁ সেইটো কাৰণে আমি লংকালৈ যাম আৰু লংকাখিনি দেখুৱাম আৰু ইয়াত শংকৰ যি অধিৱেশন হ'ব সেই অধিৱেশনৰ প্ৰস্তুতিখিনি আমি দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকক আপোনালোকে গুড মৰ্ণিং ছাৰ এই পাই গ'লোহি আমি ছাৰৰ কাষ পাই গ'লোহি ছাৰে অকণমান জিৰাইছে ছাৰে বোলে চাহ খাব আহিছে ৰামেশ্বৰ বাপেকৰ ঘৰত চাহ খাব আহিছে কোৱা লগতে আমিও আহিছো চাহ খাবলৈকে মই ক'বই নালাগে ছাৰে কৈ আছে চব ঠিকে আছে মই কৈ আছো আৰু কাকিৰিয়াত কিমান দিনীয়া কৰিছিলে ইয়াত আপোনালোকে আজি যে শেষ হ'ল বুলি ক'লে যে আজি 10 দিন আমি 3 তাৰিখে সামৰণি দিম আৰু ল'ৰা ছোৱালীবিলাকৰ গৰম বেছি অলপ সুস্থ হোৱাৰ কাৰণে মাজে মাজে আমি অকণমান তেওঁলোকক জিৰাবৰ কাৰণে দিছোঁ কালিলৈ কেৱল আমাৰ ফুলৰখিনি আহিব কেৱল আমাৰ 50টা গোট খাইছে তাৰপিছতে নৃত্যৰ 50জন আছে আমাৰ মঙলবাৰে আকৌ নৃত্যৰখিনি হ'ব তাৰমানে এদিনৰ পিছত এদিন এটা প্ৰশিক্ষণ চলি ডাঙৰ কিবা প্ৰগ্ৰাম হ'ব নেকি ডাঙৰ প্ৰগ্ৰাম মানে আমাৰ এটা জনজাতিৰ শিল্পী দল আহিব তেওঁলোকে দিহানাম শিকিছিলে লংকাত তাত সেইদিনাখন সামৰণি অনুষ্ঠানৰ দিনা আমি 2টা কৰ্মশালা একেলগে সামৰণি কৰিম তেওঁলোকক আমি ইয়ালৈ মাতিছোঁ তেওঁলোকে ইয়ালৈ আহিব কিন্তু আমাৰ এটা হোজাই জিলাৰ এটা গৌৰৱৰ বিষয় গৌৰৱটো এইটো কাৰণে যে সকলো জনজাতিয়ে আগ্ৰহ কৰিছে গুৰুজনাৰ সংস্কৃতিলৈ তেওঁলোকে নিজেই দিহানাম গাবৰ কাৰণে আগ্ৰহ কৰিছে আৰু ইতিমধ্যে শিকিছেও আৰু তেওঁলোকে এটা দাবী কৰিছে যে নিজৰ এটা দলৰ মানে বেংগলী সম্প্ৰদায় নেপালী সম্প্ৰদায় মণিপুৰী সম্প্ৰদায় চবকে এটা দল গঠন কৰি দিব লাগে কালি আমাক তেওঁলোকে মানে এটা দাবী কৰা দিয়ে কৰিছে আৰু নিজৰ অঞ্চলত দিহানাম সেইকাৰণে আমি
গৌৰৱ কৰিছোঁ যে আমাৰ হোজাই জিলাত বিভিন্ন জনজাতি আছে। সেই জনজাতিসকলে যে আমাৰ গুৰুজনাৰ সংস্কৃতিলৈ তেওঁলোক লাভৱান হৈছে, তাৰ কাৰণে মই এই সুযোগতে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সকলো জনজাতিয়ে যাতে আমাৰ গুৰুজনাৰ খোল বাদ্যটো অংশগ্ৰহণ কৰে। আমি এইবাৰ ভাবি আছোঁ জানুৱাৰী মাহত 1000 খোলেৰে এটি প্ৰদৰ্শন কৰাৰ কথা। 1000 খোলেৰে কাকি মুদৈনীৰ যি কৰ্মশালালৈ আমি আহিছিলোঁ, আৰু যিহেতু আজি কৰ্মশালা শেষেই হৈ গ'ল আৰু আমি আহি নাপালোহি, দেৰি হ'ল। লগতে খুৰা এজন আছে, তেওঁলোকে ইয়াতে মানে প্ৰস্তুতি আৰম্ভ কৰিছিলে কৰ্মশালাৰ, আৰু তেওঁক সুধিব বিচাৰিছোঁ যে আপোনালোকে কেনেকৈ এইটো যে উদ্যোগটো কেনেকৈ ল'ম বুলি ভাবিছিলে, কেতিয়াৰ পৰা ল'ব, আৰু কেনেকৈ মানে কি ভাবি পেলাই কৰিছিলে যে আমি এনেকৈ এখন কৰ্মশালা কৰিলে আমাৰ ল'ৰা ছোৱালীখিনি হয়তো ওলাই আহিব পাৰে, কেনেকৈ ভাবিছিলে? আমাৰ এইটো অঞ্চলত প্ৰতি বছৰে আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি প্ৰতিভা বিকাশৰ কাৰণে তেনেকুৱা কৰ্মশালা কৰা হয়। আমাৰ উদীয়মান যুৱ সংঘৰ ব্যৱস্থাপনাতে কৰা হয়। কিন্তু যোৱা বছৰ আৰু এই বছৰ আমি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ শংকৰনগৰৰ ব্যৱস্থাপনাত খোল বাদ্য, দিহানাম, সত্ৰীয়া নৃত্য আৰু ভোগাল নৃত্য আদি প্ৰণালীবদ্ধ কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ বছৰো তেনেধৰণে এই উঠি অহা ল'ৰা ছোৱালীখিনিক তেনেধৰণৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত যাতে হয়, সত্ৰীয়া সংস্কৃতিটো যাতে বুজি পায়, তাৰ বাবেই এই কৰ্মশালাটো আয়োজন কৰা হৈছে। ধন্যবাদ থাকিল খুৰালৈ। আৰু আমাৰ লগত এই আচাৰ্য এজনো আছে, আচাৰ্য আৰু ফুলৰ আচাৰ্য। আচাৰ্য ফুল বাদ্যৰ বিষয়ে ন ছাৰ, আপুনি কিবা ক'ব? আৰু আমাৰ নতুন ছিংগাৰ এইজন অডিঅ'মান বৰ্তমান উঠি আহি আছে নতুন প্ৰজন্মৰ, আৰু সি যিহেতু শিকি আছে, তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু কিবা ক'বা নেকি? হে, তুমি কিমান দিনৰ পৰা ইয়াত আছা? শিকি আছে নহয়? আমাৰ টিকলা বায়নতাও আছে। কিবা ক'বা? এইবিলাক আহা। শিকি আছে। তোমাৰ নামটো কি? ইমন শইকীয়া। কোন শ্ৰেণীত পঢ়ি আছা? শিকি আছে নি? অঁ, তুমি কিবা শিকিছিলানে? কি শিকিছিলা? কোন শিকিছিলা? বজাব পৰা নে নোৱাৰা? পাৰিছা? অঁ, ঠিকে আছে। আগদিনা নামটো নিয়া, পিছদিনা মাংস দি ভাত খায়। মানুহবোৰকো পেলাইছে না যিমান টানিছে সিমান আমাৰ চলিছে। তুলনি বাই দিনা ঢুকি না নহয় বাই বুধবাৰ খানা খাবই মানে। ভাবিছিলোঁ বহুতখিনি কাম আগবাঢ়ি গ'ল নেকি, কিন্তু বৰ্তমান এইখিনিহে হৈছে। তথাপি আমি দেখাবলৈ চেষ্টা কৰিম এইখিনি জেগাত কেনেকুৱানো কি হৈছে। আৰু ভোজনালয় আছে পিছ চাইডে, মানে ৰাস্তাৰ ইপাৰ সিপাৰ, এইটো চাইডে মানে যিমানখিনি কাৰ্যসূচী আপোনালোকৰ মিটিং, তাৰপিছত কালচাৰেল প্ৰগ্ৰাম যি হ'বলগীয়া আছে সেইখিনি চব ইয়াতে হ'ব। আৰু ৰাস্তাৰ সিটোৰ পাৰে মানে আপোনালোকৰ ভোজনালয়, তাত মানে কিবা যদি কোনোবাই খাবলৈ আহে সেইখিনিও তাতে পাব নহয় জানো? হে, আমি খামগৈ মানে ন, আমি খামগৈ ন। এই সোণমণিকো লগ পালোঁ, মোৰ লগৰ হয়, আৰু তাকো লগত লৈ যাওঁ, অকণমান চিঞৰ বাখৰ কৰক প্লিজ। আমাৰ অম্লান কেমেৰাত আছে দেই, আমাৰ অম্লান কেমেৰাত আছে।
নামঘৰ বনাইছে নেকি? ইয়াত মেইন প্ৰগ্ৰামটো ইয়াত হ'ব। আপোনালোকে দেখিবলৈ পাইছে ইয়াত মূল সভাঘৰ আমাৰ এইখিনিতে হ'ব আৰু ষ্টেজৰ কাম চলি আছে আৰু ইয়াত হেৰি স্থাপনা ঘৰো বনাই আছে আৰু আপোনালোকে দেখিবলৈ পাব অম্লানক দেখাব দিছোঁ স্থাপনা ঘৰ বনাই আছে এইটো চাগে নামঘৰ ছাগলীটো আহিছে চাবলৈ। প্ৰস্তুতি বহুত স্পীডত হৈ আছে আৰু ভাল লাগিছে দেখি পেলাই। এতিয়াও আছে, এতিয়াও 2 সপ্তাহ আছে। হোজাই ডিষ্ট্ৰিক্টৰ কাকি অঞ্চলত যে ইমানখিনি যে কাম কৰিব পাৰিছে। ৰূপালী জয়ন্তী 25 বছৰ ন? আপোনাৰ এতিয়া হোৱা নাই। এই ষ্টেজৰ কাম চলি আছে ইয়াত মূল সভা হ'ব আৰু ইয়াত যোনখিনি বিশেষ অতিথি আহিব অতিথি যোনকেইজন আহিব তেওঁলোকৰ ডেকা ইয়াবিলাক বনোৱা নাই ডেকা অফিচত বনাব ডেকা কিয় অফিচত দিব এটা আছে এইপিনে বজাৰ ওচৰত আৰু এটা ব্ৰহ্মপুৰ ওচৰত হ'ব বৰ্তমান বনোৱা নাই এইখিনি অকণ চাই আহা গৰমে লাগিছে হেলমেট তেতিয়া পিন্ধিব নালাগে ইয়াৰ পৰাই দেখ এইটোৱে হ'ল লাই খুঁটা টো দেখুৱাই দিছোন এইটো হ'ল লাই খুঁটা এই লাই খুঁটা সিদিনাখন হেৰি কৰিছিল নেকি ন লাই খুঁটা তললৈ একদম আমি এতিয়া ভোজনালয় য'ত মানে বনাই আছে ভোজনালয় কাম চলি আছে ৰাস্তাৰ সিটো চাইডে আমি সিটো চাইডে যাম আৰু হোজাই ডিষ্ট্ৰিক্টৰ কাকি অঞ্চলত যিয়ে কিমান 25 বছৰ ন ৰূপালী জয়ন্তী সেৱা বাহিনী ইয়াত সেৱা বাহিনীৰ 25তম মানে বৰ্ষ আৰু ৰূপালী জয়ন্তী কাৰ্যসূচী মানে সেইটো কাৰণে এখন ডাঙৰকৈ পাতিব চেষ্টা কৰিছে তেওঁলোকে আৰু আমি বৰ্তমান ভোজনালয় গৈ আছোঁ বলক আপোনালোকো এইখন মেইন গেট ভোজনালয়ৰ মেইন গেট এইখন মেইন গেট দি আছে আৰু এইটো চাইডে গৈ থাকিলে আপোনালোকে দেখিবলৈ পাব ভোজনালয়ৰ কাম চলি আছে ইয়াত আৰু আমাৰ হিৰো ফোনত ব্যস্ত আমাৰ হিৰো পুৰা ফোনত ব্যস্ত আজিৰ পৰা বনাব ল'লেই ভোজনালয় এই চাওক আপোনালোকে ভোজনালয় ৰান্ধিয়ে আছে বনালে নেকি কাম চলি যায় ভোজনালয় মানে বুলি কওঁতে আজিৰ পৰা মানে ষ্টাৰ্ট কৰি দিলে তেওঁলোকে এয়া চৌকাত ৰান্ধি আছে তেওঁলোকে চাই লওক আৰু ভোজনালয়টো ডাঙৰে হৈছে ঠিক আছে আৰু এইখিনিতো কিবা কৰিব এইখিনিতো হ'ব এইখিনি পূৰা মাটি ফিল আপ কৰি আছে মানে ৰূপালী জয়ন্তী হ'ব আৰু ভালকেই হ'ব এইবাৰ কাকিত এতিয়া আকৌ আমি উভতি আছো আমাৰ কি কাৰ্যালয় ইয়াত কাকি অঞ্চলৰ এইখিনিতে চাৰিআলিতে
অসম ছাত্ৰ সন্থাৰ এটা অফিচ আছে আৰু আমি তালৈকে গৈ আছোঁ বৰ্তমান। এয়া আজি ইয়াৰ কাৰ্যসূচী পৃথিৱীৰ সাধু আজি কাৰ্যসূচী আমাৰ ছাত্ৰ খণ্ড অফিচত হেৰি কৰিছে দেই, লাইব্ৰেৰী পাতিছে আৰু ভাল লাগিছে দেখি পেলাই। বেলেগখন জানিবলগীয়া যিখিনি কিতাপ আছে সেই কিতাপো আছে, শিশুসকলে পঢ়িব পৰা। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত যিখিনি আমাৰ জানিবলগীয়া কথা তেনেকুৱা কিতাপো আমাৰ হাতত আহিছে। আমাৰ গোলাঘাট জিলাৰ মহেশনাথ ছাৰে বাঘ আতংক নহয় হাতী মানুহৰ সংখ্যা এই দুখন কিতাপ আমালৈ পঢ়া হিচাপে আছে। তাৰপিছতে অসমীয়া সাহিত্য আছে, আৰু এনেকৈ যথেষ্টখিনি কিতাপ আছে। তাৰ উপৰিও আমি যিখিনি কলেজ লেভেলৰ যিখিনি কিতাপ আছে আমি সেইখিনি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমাৰ কিতাপ সংগ্ৰহ কাৰ্যসূচী অলৰেডি চলি আছে আৰু বহুত কিতাপ আহিবলৈ বাকী আছে। এই অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন কাৰ্যক্ৰম এনেকুৱাৰ বাবে কিছু কিছু কাম আগবঢ়োৱা হৈছে। এবাৰ কৈ আছো কলেজত নাই নাই, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মহেশ নাথ ছাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টৰ গ্ৰেড 1 কি আছে। এইটো যদি নিবলৈ হয় কেনেকৈ কি কৰিব লাগে? মানে ছাত্ৰ ছাত্ৰীসকলক আমাৰ ফালৰ পৰা তেওঁলোকে কলেজৰ আই কাৰ্ড দি পেলাই তেওঁলোকে এটা জেৰক্স কপি এটা দিব লাগে। আৰু যদিহে কলেজৰ ষ্টুডেণ্ট নহয় বা স্কুলৰ ষ্টুডেণ্ট তেওঁলোকক যদি চিনাকি হয়, কাৰণ কিতাপ নিলে মানুহৰ এটা স্বভাৱ হয় কি কিতাপ নিলে ঘূৰাই নিদিয়ে। গতিকে আমি সেই অনুসৰি কিতাপবিলাক ডাক্তৰক নিদিওঁ। আৰু আমি ইয়াত এটা লাইব্ৰেৰীত যিখিনি নিয়ম হয় সেই নিয়ম অনুসৰি কিতাপ দিয়া হয়। আৰু আমি আৰু অলপ আপডেশ্যন কৰি আছোঁ। এটা আমি সুকীয়াকৈ লাইব্ৰেৰী এটা বনাম, হয়তো অহা বছৰ চাগে আপোনালোকে দেখা পাই যাব। মুখ্যমন্ত্ৰী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়তে এটা আছুতীয়াকৈ পুথিভঁৰাল যিহেতু সংলগ্ন হৈ আছে, আমি আছুতীয়া কৰিব চেষ্টা কৰিছোঁ। অহা বছৰ হয়তো হৈ যাব। তাত আমি কম্পিউটাৰ প্ৰশিক্ষণ এটা ছিষ্টেম ৰাখিম বুলি ভাবিছোঁ মনতে। আৰু আমি ইয়াত বিশেষকৈ শিশু সাহিত্য বা শিশু শিক্ষাৰ ওপৰত আমি বিশেষ গুৰুত্ব দিছিলোঁ। আমাৰতো আজিকালি পঢ়া শুনাটো কমি গৈছে। এনে আমাৰ এটা মানে থিম আছিলে যে শিশু সাহিত্যৰ লগত শিশুটোক ইয়ালৈ যেতিয়া লৈ আহিব কিতাপ এখন পঢ়োৱা হয়, তাৰ লগত ককাক বা আইতাক আহি তেওঁলোকেও কিবা এখন কিতাপ পঢ়িব নিশ্চয়, নাতিনী একো পঢ়োৱা চলে বা মাক দেউতাক আহিব তেনেকৈ পঢ়িব। আৰু শিক্ষা প্ৰসাৰটো যেনেকৈ বা কলেজৰ ল'ৰা ছোৱালীখিনি আজৰি সময়ত যেতিয়া পঢ়িব পাৰে সেইটো ব্যৱস্থা কৰি পৰ্যায়ক্ৰমে গোটেইখিনি কাম হ'ব বুলি আশা কৰি আছোঁ। ৰাইজে সহায় সহযোগিতা ভালে কৰিছে। দেৱজিতাৰ এই পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ। আৰু কোনোবা যদি ষ্টুডেণ্ট আছে, কলেজৰ ষ্টুডেণ্ট হওক বা স্কুলৰ ষ্টুডেণ্টে হওক, ইয়াত যদি কিবা শিশু সাহিত্যৰ বিষয়ে কিতাপ লাগে বা আৰু যদি বিভিন্ন ধৰণৰ ডিক্সনেৰীও আছে, ডিক্সনেৰী পোৱা যাব। আৰু যদি কিবা লাগতিয়াল কিতাপ মানে ইয়াত যদিহে তেওঁলোকে আহি উপলব্ধ পায়, তেতিয়াহ'লে ইয়াৰ পৰা আহি পেলাই লৈ যাব পাৰিব। আৰু লগতে কলেজৰ আই কাৰ্ড বা স্কুলৰ কিবা যি আইডেণ্টিটি প্ৰুফ আছে সেইখন লৈ আহি পেলাই তোমালোকে এইখিনি কিতাপখিনি ইয়াৰ পৰা লৈ যাব পাৰিবা। আৰু তোমালোকে সেই নিৰ্দিষ্ট টাইমতে তোমালোকে ঘূৰাইও দিব লাগিব, হয়নে? মানে আমি ইয়াৰ লগত আৰু নিজেও পঢ়ক আৰু আনকো পঢ়ক। আমাৰ শ্লোগানটোৱে সেই গতিকে যিসকলে পাৰে
এই বুক বেংকলৈ প্ৰত্যেকে একোখনকৈ কিতাপ কাৰণে আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। যদি আমাৰ এই অঞ্চলত প্ৰত্যেকে যদি একোখনকৈ কিতাপ ইয়াত দিয়ে অন্ততঃ নিজেও পঢ়াৰ লগতে আমিও পঢ়িব। আমাৰ অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত হয়তো পিছপৰি নাথাকে। আৰু কোনো জ্ঞাত ব্যক্তি বা তথা কোনো জ্ঞাত ষ্টুডেণ্ট যদি আছা, তোমালোকে যদি তোমালোকৰ কিছু মানে লাগতিয়াল কিতাপ ইয়াত যদি ৰাখিব বিচাৰা, যাতে তোমালোকৰ সেই কিতাপৰ জৰিয়তে বেলেগেও যাতে জ্ঞান লাভ কৰিব পাৰে, তাৰ বাবে তোমালোকে ইয়াত আহি পেলাই দাদাহঁত আছে তেওঁলোকৰ লগত আলোচনা কৰি তোমালোকৰ সেই কিতাপকেইখন জমা দি যাব পাৰা। আৰু যদি ইয়াৰ পৰা লাগতিয়াল কিবা কিতাপ তোমালোকক লাগে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা লৈ যাব পাৰা। ধন্যবাদ থাকিলে এতিয়া আমি যাওঁগে আৰু হা ব'লা আমি যাওঁ আমি এতিয়া কাকিৰ পৰা আমি বিদায় লওঁ। আৰু হা চেল্ফি উঠিছা? অঁ ঠিক আছে, উঠা মই উঠাই আছো। ভিডিঅ'টো কথা আগতে না ভিডিঅ' চলি থাককচোন। হেল্ল' গাইজ, আমি এতিয়া ৰাইডিং কৰি কৰি আৰু অকণমান ফূৰ্তি কৰি এনজয় কৰি মই আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু ধন্যবাদ থাকিল। আৰু আপোনালোকে যিমান পাৰে